লাচিত বৰফুকনৰ এইবাৰ তাৰমানে 400 সংখ্যক জন্ম জয়ন্তী খুব ধুমধামেৰে পাতিব লগা পাতিব ব্যৱস্থা হৈছে আৰু ইয়াতে আমাৰ কি হৈছে জিলা প্ৰশাসনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী এই জন্ম জয়ন্তীটো এই যে 400 বছৰ হ'ল নহয় এইবাৰ 400 বছৰ আৰু সেইবাবে আয়োজন কৰা হৈছে বুজি পাইছে এইবাৰ আৰু লগতে এই আপুনি যে কৈ আছে কথা এই যি এই অমুক ক্লাছিত যাতে আপোনালোকৰ নিচিনা মানুহখিনি আমাৰ অসম চৰকাৰ যাতে জ্ঞান 400 বছৰীয়া জন্মৰ জয়ন্তী আমাৰ অসম চৰকাৰে খুব সুন্দৰভাৱে এটা শুনক দাদা এটা আমি কি কৰিব লাগে আমি সকলোৱে কি কৰিব লাগে জানে জাতি ধৰ্ম বিচাৰ নকৰি আমি একতাৰ বান্ধোনেৰে লাচিত বৰফুকনৰ মহান আদৰ্শে অনুপ্ৰাণিত হৈ এখন সুন্দৰ আৰু সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্প ল'ব লাগে হৈছে কিন্তু এটা কথা হ'ল এই যে আমি যে ইমান এটা বৃহৎ এটা উদ্দেশ্য লৈ ৰাইজৰ মাজে মাজে আমি প্ৰচাৰ কৰি আছো লাচিত বৰফুকনৰ বিষয়ে কিন্তু আমাৰ গানটো হঠাতে বন্ধ কৰি দিছে নহয় এতিয়া এই গানটো বন্ধ কৰি দিয়াৰ কাৰণে আপুনি কিন্তু ৰাইজৰ ওচৰত ক্ষমা খুজিব মই নাজানাতেও গণ্ডগোল লগাইছো না মই ভুল হৈছে মোৰ তুমি ক্ষমা কৰিব মোক ক'ব লাগিব অৰজখনক খুজিব লাগিব নেকি অৰজ ক্ষমা দিত ক্ষমা খুজিব লাগিব মুখেতো ক'ব লাগিব অৰজ ক্ষমা অৰজ মোৰ ভুল হৈছে হে মই মানে গাছ নাপালাই মোৰ এতিয়া গান গাই আছে মই হয় ট্ৰেইনত যে গান গাই আগে পইচা খুজি আমি কাই নাপাইছো ট্ৰেইনত পইচা খুজি দিয়ে এই চিঙৰা মানুহবিলাক বেয়া দেখে নাই মোৰ আগত চলি কৰিলে মই গাছ নাপাতে ইমান গালি কৰে চব বেয়া নালাগে না তুমি বেয়া নালাগে মোক ভুল নুবুজিবি হা আৰু এই লাচিতৰ আদৰ্শতে আমি চবে মানে চলিব লাগিব মই নাজানো আৰু লগতে আপুনি আপোনালোকৰ ঘৰৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী যি আছে সকলোকে এই বিষয়ে অৱগত কৰিম একদম খতম কৰিম মই যাওঁ হা